Hello everyone, Village Kids Gunjoner অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে, কুশলে আছে। লগতে আপোনালোক সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা আৰু হিয়া ভৰা শুভকামনা জনালো। আপোনালোক সকলোৱে জানে যে আমাৰ মাজত আৰু কেইটামান দিন ৰঙালী বিহুৰ কাৰণে, গতিকে আমি সকলোৱে ৰঙালী বিহুৰ কাৰণে যোজা চলাই আছো আৰু আমাৰ চাৰিওচাৰে এতিয়া বিভিন্ন ধৰণৰ বিভিন্ন ঠাইত কৰ্মশালা বিহু কৰ্মশালাবোৰ চলি আছে। এই কৰ্মশালাত আমি গুঞ্জনক প্ৰথম দিনৰ পৰাই লৈ যাই আছো। আজি অন্তিমটো দিন। এই অন্তিমটো দিনত মানে গুঞ্জনহঁতক টিভি চেনেল আহিব, তাতে ইহঁতৰ মানে বিহু নাচ প্ৰদৰ্শন কৰিব লাগিব। গতিকে এই দিনটোত মানে সকলোকে ড্ৰেছ কৰি যাব দিছে। আমাৰ বিহুৰ সম্পূৰ্ণ ড্ৰেছটো গুঞ্জনৰ হোৱা নাই, তথাপিও মানে যিখিনি ঘৰত আছে সেইখিনিয়ে পিন্ধাই দিছোঁ আৰু আমি এতিয়া যাবলৈ সকলো ৰেডি হৈছোঁ। প্ৰায় 3 বজাৰ লগে লগে আৰম্ভ হ'ব বুলি কৈছে। গতিকে গুঞ্জনক লৈ মই যাম, গুঞ্জনৰ দেউতাকো যাব। 3টা বাজিবই। গতিকে আমি সকলো ৰেডি হৈছোঁ। আজি অন্তিমটো দিন আৰু অন্তিমটো দিনৰ কাৰ্যসূচী কেনেকুৱা হয় সকলোখিনি আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। গুঞ্জন ৰেডি হৈছে। এয়া গুঞ্জনক মানে স্কুলত পিন্ধি যোৱা চাৰ্টটোৱে দিলোঁ আৰু গুঞ্জনৰ বিহুৰ মেইন মানে চাৰ্টটো আহি পোৱা নাই, আনিব দিছোঁ। সম্পূৰ্ণ ড্ৰেছটো হোৱা নাই, তথাপিও যিখিনি যেনেকৈ মিলে তেনেকৈ অলপ পিন্ধাই দিছোঁ। ধুতি পিন্ধিছে গুঞ্জনে, ফাৰ্ষ্ট টাইম চাব পাবা ধুতিখন। এয়া গুঞ্জনে ধুতি পিন্ধিছে। মানুহজন সৰু কিন্তু ধুতিখন দীঘল, কিবাকৈ দিছে আৰু ককাকে পিন্ধাই। বজাব পাৰিবানে? দিয়াচোন, মাৰাচোন। যিখিনি জানে শিকিছে আৰু মাৰা খুব ঢোল পাই চখ। গতিকে ইয়াক মানে গোটা পলাই মাৰিব দিছোঁ এইকেইটা। এনেকুৱাকৈ দিলে হ'ব নে? পকটো এনেকুৱাকৈ দে ন? অলপ আগুৱাই যা তুমি। এইমাত্ৰ আহি পালোঁ। এইখন পুৰা লোকপ্ৰিয় বৰদলৈ ওচৰতে আমাৰ 5দিনীয়া কৰ্মশালা চলি আছে। আজি আমাৰ শেষৰটো দিন। স্কুলখনৰ পিছফালে এখন ডাঙৰ খেলপথাৰ আছে। এই খেলপথাৰখনতে ইয়াতে বিহু শিকাই আছে। গতিকে ইয়াতে সকলো আহি উপস্থিত হৈছে আৰু তেওঁলোকে নিজৰ নিজৰ ঠাইত নিজৰ নিজৰ পজিশ্যনত থিয় হ'বলৈ দিছে। তেওঁলোকে থিয় হৈছে। আজি ঢুলীয়া আৰু নাচনী একেলগে দিব। আগতে ঢুলীয়া বেলেগকৈ, নাচনী বেলেগকৈ দিছিল। এয়া আমাৰ ঢুলীয়াসকলে খুব ধুনীয়াকৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই তেওঁলোকে ঢোল বজাবৰ কাৰণে সাজু হৈছে। এইফালেও আকৌ নাচনীসকলে নাচিবলৈ আৰম্ভই কৰিলে। আজি ৰক্তিম গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হোৱা 5দিনীয়া বিহু কৰ্মশালাৰ আজি অন্তিমটো দিন। ইয়াতে প্ৰায় 5 শতাধিক নাচনী অংশগ্ৰহণ কৰিছে আৰু যিহেতু আমাৰ বহাগ বিহুলৈ মাজত মাথো কেইটামান দিন, এই কেইদিনত চৌদিশে অসমৰ চৌদিশে ঢোল পেঁপা গগনাৰ মাতে ভজন জনাই আছে। আৰু ঠিক তেনেদৰে আমাৰ বুঢ়া অঞ্চলতো আজি মুখৰিত হৈ আছে ঢোল পেঁপা গগনাৰ মাতে আৰু চৌদিশে ইয়াৰ পৰিৱেশ বৰ ধুনীয়া আৰু বৰ মনোমোহা হৈছে। আৰু এই কৰ্মশালাত আমাৰ গুঞ্জনেও ঢোল শিকিলে আৰু কিছু সময়ৰ পিছত আমাৰ গুঞ্জনৰ ঢোল বাদন আপোনালোকে দেখা পাবই। বিহু থাকে মানে বিহুকে বিনা বা বিহু গ'লে বিনা বাতা। এয়া হৈছে ৰঙালী বিহুৰ বতৰ আৰু এই ৰঙালী বিহুৰ বতৰত ৰঙালীক আদৰিবলৈ বুঢ়া ৰক্তিমজ্যোতি গোষ্ঠীয়ে ইতিমধ্যে 5 শতাধিক নাচনীক সাজু কৰাইছে আৰু
নাচনী আৰু ঢুলীয়াই একেলগে বিহু নাচিব এই আমাৰ গুঞ্জন এইজন মাজত আপোনালোকে ধৰিব পাৰিছেনে বাৰু আজি নাচনী আৰু ঢুলীয়া সকলোকে কমিটিৰ ফালৰ পৰা চিঙৰা আৰু পানী দিছে আজি যথেষ্ট তেওঁলোকৰ কষ্ট হৈছে একেৰাথে তেওঁলোকে নাচি আছে যোগিতা কামনা কৰিছো ধন্যবাদ এটা কেনে লাগছে ভাল লাগছে উদ্যোগত অনুষ্ঠিত হোৱা 5 দিনীয়া বিহু কৰ্মশালাৰ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনৰ সকলো কাৰ্যসূচী সুচাৰুৰূপে শেষ হোৱাৰ পিছত সকলো ঘূৰি গ'ল আজি 5 দিনেদি এই কৰ্মশালা চলি আছিল গতিকে আজিৰ এই ভিডিঅ'টো আমি সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ গতিকে আজিৰ আমাৰ এই ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব